Hello everyone, good afternoon. মোৰ ভিডিঅ'বোৰ একচুৱেলি শ্বুট কৰোঁতে প্ৰায় দুপৰীয়া হয় যিহেতু ৰাতিপুৱা উঠি এওঁক খুৱাই উলিয়াই কৰি দি মেলি আজৰি হৈহে মানে মোবাইলটো হাতত লওঁ আৰু এনেই মোবাইল কাম বন এৰি আৰু মোবাইলটো হাতত লৈতো ভিডিঅ' চেনেলি কৰি থাকিব নোৱাৰি ন। আৰু যি কি নহওক আজি মাঘৰ বিহু উৰুকা আশা কৰোঁ সকলোৰে জীৱনটোৰ উৰুকাৰ মেজি জুইৰ দৰে একদম উজলি উঠক, গৰম হওক আৰু সকলোৰে আহিবলগীয়া দিনবোৰ ধুনীয়াকৈ পাৰ হওক। আৰু সেয়াই আৰু জুবিনদাবিহীন প্ৰথমটো মাঘৰ বিহু চাগে অসমত চাগে পৰিৱেশবোৰ ইমান এটা ঠিক নহ'ব আগৰ দৰে। বাৰু যি কি নহওক আমিতো ইয়াতে দিল্লীতে আছোঁ। ভাবিছিলোঁ এবাৰ বিহুত ঘৰলৈ যাব পাৰিম বুলি, কিন্তু সেয়াই আৰু মোৰ চাৰ্জাৰীটোৰ কাৰণে যাব নোৱাৰিলোঁ এইবাৰ। এইবাৰ বহাগ বিহু ইয়াতে গ'ল, মাঘৰ বিহু ইয়াতে, চাওঁ কেতিয়া যাব পাৰোঁ অসমৰ ঘৰখনলৈ বুলি। সেয়াই আৰু ইমান এটা ভালো লগা নাই আৰু এওঁৰো ডিউটি মানে এনেকুৱা বেয়াকৈ ডিউটিবোৰ চলিছে, ভালকৈ না বজাৰ কৰিব পাৰোঁ। আৰু তাতে আজি উৰুকা মঙলবাৰ ন, ইয়াতে মানে মঙলবাৰে মাছ মাংসৰ দোকানবিলাক বন্ধ থাকে। চ' নাজানো আৰু ৰাতিলৈ চাগে আমাৰ নিৰামিষেই হ'ব আজি, যিহেতু ক'লোৱেই ন ইয়াতে মানে আমাৰ যিখন লোকেল মাৰ্কেট হয় ওচৰৰ, ইয়াতে মানে মঙলবাৰ দিনা মাছ মাংস একো নাপায় বজাৰত। আৰু প্লাছ এওঁৰ ডিউটি আহোঁতে ৰাতি চাগে 10:30-11টা বাজিব। তো মানে কি আৰু যিহেতু মোৰ চাৰ্জাৰী হৈ গৈছে আৰু মই ওলাই কৰিও যাব নোৱাৰোঁ তেনেকৈ পটকৈ, ঘৰখনৰ ভিতৰতে আছোঁ। আৰু ঠাণ্ডাও মানে একদম কাশ্মীৰত যিটো ঠাণ্ডা পৰে বা হিমালয়ত যিবোৰ ঠাণ্ডা, এনেকুৱা ঠাণ্ডা হৈছে ইয়াতে এইবাৰ। মানে ইয়াতকৈ মই ইনষ্টাগ্ৰামত কিবা এটা নিউজত দেখিছিলোঁ 12 নে 13 বছৰৰ পিছত মানে ৰেকৰ্ড হৈছে দিল্লীত এনেকুৱা ঠাণ্ডা পৰা। সেয়াই আৰু এইবাৰ গৰমো ইমান গৰম নহ'লে আগৰ দৰে, আৰু ঠাণ্ডাটো একে সাংঘাতিক ঠাণ্ডা পৰিছে মানে। বাৰু সেয়াই আৰু কামবিলাক এতিয়া লাহে লাহে মই কৰিমহে, তেওঁক খুৱাই বুৱাই পঠালোঁ যিহেতু। এতিয়া আৰু ঘৰৰ ৰুম চুম পৰিপাতি কৰিম। এইফালে দেখিছে কাপোৰ কানি পৰি আছে। পেণ্ট পিন্ধিলানে? জিগু মানুহ এইবিলাক মানে প্ৰতিশ্ৰুতি কৰিলে, তাইকো চাফ চুফ কৰিলোঁ। এতিয়া আৰু ভাত চাতটো বনালোৱেই আৰু ভাতেই খাম। বিহু বুলি বিশেষ একো আয়োজন কৰিব পৰা নাই আৰু সেয়াই আৰু মনবোৰো ইমান এটা ভাল নহয় বাৰু। তাকে চাওঁ, ঠিক আছে দিয়ক, আমি এতিয়া খানা চানা খাওঁ, বাকী আকৌ লগ পাম দেই। ভাত আছে আজি, সেয়া গৰম গৰম ভাত, ইয়াত আছে মাছ, ধনিয়া পাত দি মাছৰ জোল বনাইছোঁ আৰু এয়া ইমানেই চিম্পল। সেয়া আমাৰ জিগুবানে এখন ৱালখন বৰ্ড বনাই লৈছে দেই। তাইক ধুনীয়া ধুনীয়া বৰ্ড আনি দিয়া হৈছে, মানে স্লেটবিলাক যে, তাই তাত নিলিখে, চব A B দেখিছে, M। এয়া এইখনতে গোটেই ABCD ইয়াতে শিকি আছে আৰু ৱালখনতে। চোৱা মা এইফালে চাই দিয়াচোন, কলিজা কলিজা এইফালে অকণমান চোৱা মালৈ, এইটো কি লিখিছা? অ' ভেৰি নাইচ। তাৰপিছত এইটো B। দিয়া সকলোকে কৈ দিয়া হেপী মাঘৰ বিহু বুলি কৈ দিয়া। মাঘৰ বিহু, মাঘ বিহু, সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু মৰম জনালোঁ। সকলো ভালে থাকক। আজিলৈ বাই বাই কোৱা, আজিলৈ বাই বাই কৈ দিয়া।